মই সকলোৰে খবৰ চাগে ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি কি গুণে সকলোৱে জানে, আজি 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস। আজিৰ তাৰিখতে আমাৰ ভাৰত স্বাধীন হৈছিল। তো তাৰ কাৰণে মানে আমাৰ ইয়াতে অভয়াপুৰী গান্ধী মৈদানত ৭৭তম স্বাধীনতা দিৱস উদযাপন কৰিছে আৰু প্ৰত্যেক বছৰে কৰে। আৰু তাতে আমি যাবলৈ ওলাইছোঁ, যিখিনি পাৰে আপোনালোকক দেখুৱাম। তাতে পতাকা উত্তোলন কৰিব আৰু সেয়ে চাই থাকিব, যিখিনি দেখুৱাবলৈ পাৰোঁ আপোনালোকক। তো আপোনালোকে চাই থাকিব। ওই গ্রুপ है ভূমিকম্প ছিল বেমারি কাটা হয়েছে সোনামুখে জুড়ে যায় না কোনদিন